কি করবা ইচ্ছা কি বেড়া হাঙা দিবার ইচ্ছা আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস গম নাপা ও মোর মনতে পড়া নাছিল ইহে পড়লাক মনত পাহৰিলে ক'ত হ'ব পিছে এডাল গাছ ৰুলিয়ে হ'ব না এডাল গাছ ৰুই নহ'ব আমি যদি প্ৰত্যেকে এডাল এডাল গাছ ৰুওঁ তই এডাল মই এডাল সি এডাল যদি গাছ ৰুওঁ তেনেহ'লে কিমান গাছ ৰুই ভাবিছা তই আজি পৃথিৱীখনৰ অৱস্থা আমাৰ কিমান বেয়া হৈ গৈছে প্ৰকৃতি আমাৰ আজি কিমান প্ৰদূষণ হৈ গৈছে পৰিৱেশ গতিকে বায়ু প্ৰদূষণ হৈছে কিমান প্ৰদূষণ হৈ গৈছে চা আজি চবে যদি গাছ এডাল ৰুই গতিকে কিমান এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ব আজি হাইৰত্তা বনাইছে এই হাইৰত্তা বনাই কিমান গাছ কাটি পেলাইছে সেইবুলি আমি চৰকাৰক গাছ ৰুবলৈ আশা কৰি নহ'ব নহয় বুজিছে না গতিকে আমি যদি চবে চৰকাৰক আশা নকৰি এডাল এডাল গাছ ৰুওঁ তেনেহ'লে আমাৰ জীৱনবিলাক বাচিব আমাৰ উঠি অহা প্ৰজন্ম আমাৰ যি পিছৰ প্ৰজন্ম আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা সুবিধা হ'ব এই অলপ কিবা দিছোঁ ৰ আচনি অলপ সহযোগ কৰি দিম বাজৰি কৰি দিম তাক এডাল দিছোঁ নেকি বছৰ আমাক স্কুলত গাছ ৰুব দিছিল এইবাৰতো লকডাউনে হ'ল লকডাউনত স্কুল বন্ধ হ'লেও তই ঘৰত ৰুব পাৰা ঘৰৰ ওচৰত ৰুব পাৰা ক'ৰবাত মন্দিৰ আছে মন্দিৰৰ ফিল্ডত ক'ৰবাত হয় নহয় গতিকে গাছ ৰোৱাতে কোনো স্কুলত ৰোৱা বুলি কথা নাই বা কোনো আজি অকল বিশ্ব পৰিৱেশ দিৱস কেনেও নহয় যিকোনো সময়তে গাছ ৰুব পাৰা তই বুজি পাইছা যিকোনো গাছ ৰুব পাৰা কাৰণ কিয় গাছ ৰোৱাতে কোনো নিৰ্দিষ্ট সময় নাই বুজি পাইছা না গতিকে আজি ঘৰত যাবি পৰা ঘৰত যাই ধুনীয়াকৈ গাছ ৰুবি হা কি গাছ ৰুবি কৈছোঁ তই গাছডাল ৰুই দিওঁ নেকি দে আমি গাছ ৰুলোঁ আপোনালোকেও ৰুৱক আৰু পৰিৱেশ দিৱসক আশা কৰি নাথাকিব যেতিয়াই সময় পায় তেতিয়াই গাছ ৰুৱক আৰু সংৰক্ষণৰ ব্যৱস্থা কৰক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব